চাহ বাগিচাৰ এগৰাকী মেধাৱী ছাত্ৰ যোৱাকালি হাইস্কুল শিক্ষান্ত পৰীক্ষাত 6টা ছাবজেক্টত লেটাৰ মাৰ্ক লৈ পেলে তেখেতে যিটো ফাৰ্ষ্ট ডিভিজন পাবৰ কাৰণে যিটো সক্ষম হ'ল, আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ তৰফৰ পৰা তেখেতক আমি উষ্ম আদৰণি জনালোঁ। আৰু তেখেতৰ যিটো সপোন, তেখেতৰ পৰা আমি কথা পাতি গম পালোঁ যে তেখেতে ভৱিষ্যতে এগৰাকী আইএছ অফিচাৰ হ'ব বিচাৰে। গতিকে তেখেতৰ যিহেতুকে ঘৰৰ অৱস্থা ভাল নহয়, খুব মানে বেয়া অৱস্থা হয়, আজি তেখেতৰ দেউতাই অৰ্থাৎ মানে ছাত্ৰজনৰ দেউতাই আজিও মানে কামত যাব লগা হৈছে। কাৰণ আজি যদি তেখেতে কামত নাযায়, অৰ্থাৎ দেউতাকে কামত নাযায়, তেতিয়াহ'লে যিহেতুকে তেওঁলোকে বাগিচাত কাম কৰে আৰু বাগিচা মেনেজমেণ্টে তেওঁলোকক যিটো দৰমহা দিয়ে আৰু সেই দৰমহাটো সাপ্তাহিক হয়। আজি যদি তেখেতে নাযায় তেতিয়াহ'লে সেই সাপ্তাহিক দৰমহাৰ পৰা তেখেতে বঞ্চিত হয়। তো সেইটোৰ কাৰণে তেখেতে চৰকাৰক অনুৰোধ জনাইছে যে তেখেতে যিহেতুকে আইএছ অফিচাৰ হ'ব বিচাৰে, ছায়েন্স লৈ ফালে পঢ়িব বিচাৰিছে, তেখেতৰ ঘৰৰ অৱস্থা ভাল নহয়। তথাপি আমি আজি আদিবাসী ছাত্ৰ সন্থা হৈ ফালে চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ, যিহেতুকে তেখেতে যিটো মনত এটা সপোন পুহি থৈছে যে ভৱিষ্যতে এগৰাকী দেশৰ ভাল আইএছ অফিচাৰ হোৱা। গতিকে চৰকাৰে তেখেতৰ যিটো নেকি সপোনটো পূৰণ কৰাৰ কাৰণে আৰ্থিক সাহায্য প্ৰদান কৰিব লাগে। আৰু তেখেতে যিখিনি মানে কষ্ট কৰিছে আৰু সেই কষ্টৰ ফলটো আজি পাইছে। আৰু আজিও আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ ফালে চৰকাৰক পুনৰবাৰ আমি মানে অনুৰোধ আৰু আহ্বান জনাব বিচাৰিছোঁ যে যিগৰাকী মেধাৱী ছাত্ৰ, সেই মেধাৱী ছাত্ৰ যাতে সপোনবিলাক চুৰ মাৰ হৈ নাযায়, যাৰ কাৰণে চৰকাৰৰ ইয়াতে কণ্ট্ৰিবিউশ্যনটো দিবই লাগিব। কাৰণ অতিকৈ পিছপৰা এই পৰিয়ালটোৰ ভিতৰত এগৰাকী ছাত্ৰই ইমান ধুনীয়া এটা ৰিজাল্ট আনিবৰ কাৰণে সক্ষম হৈছে। আৰু অকল এই চাহ বাগিচাৰ নহয়, বৃহত্তৰ ডিমাকুছী অঞ্চলত বসবাস কৰা জাতি জনগোষ্ঠীৰ মাজত তেখেতে যি এই ফলাফল কঢ়িয়াই আনিলে, সেইটো বৃহত্তৰ ডিমাকুছী এলেকাৰ কাৰণে এটা গৌৰৱৰ উদাহৰণ। লগতে আমি খুব গৌৰৱবোধ কৰোঁ। তো যাই নহওক, তেখেতে যিটো নেকি সেই কষ্টটোৰ আৰু কষ্ট কৰিম বুলি তেখেতে আমাক কথা দিছে। আৰু সংবাদ মাধ্যমৰ আগতো তেখেতে চৰকাৰক আহ্বান জনাইছে যে প্ৰয়োজন হ'লে ইয়াতকৈ আৰু বহুত কষ্ট কৰিবৰ কাৰণে তেখেতে ইচ্ছা প্ৰকাশ কৰিছে, কিন্তু চৰকাৰৰ সমৰ্থনটো লাগিব। গতিকে আমি পুনৰবাৰ চৰকাৰক আহ্বান জনাই পেলাই ক'ব বিচাৰিছোঁ যে তেখেতৰ যিটো সপোন, সেই সপোনটো বাস্তৱত পৰিণত হওক। সেইখিনিকে আমি আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ।